নমস্কাৰ। আজি কাতি বিহু আৰু মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। আগত এই সময়ত এনেকুৱা সময়ত বহুত বেছি অভাৱ হৈছিল, তাৰ কাৰণে এই বিহুটোক কঙালী বিহু বুলি কোৱা হয়। মানুহৰ এইখিনি সময়ত টকা পইচা নাথাকে, খাবলৈও নাথাকে। আগতে যিহেতু বেছিভাগ মানুহে কৃষিজীৱী আছিল আৰু তাৰ কাৰণে বহুত অভাৱ অনাটনৰ মাজেৰে চলিছিল। এইখিনি সময়ত পুৰণা যিখিনি ধান থাকে সেইখিনিও শেষ হৈ যায় আৰু নতুন যিবোৰ শালি ধান সেই ধানখিনিও পোৱা নাযায়, নপকে আৰু এই সময়ত ওলাবহে আৰম্ভ দিয়ে। সেইকাৰণে এই বিহুত খেতিয়কসকলৰ বহুত বেছি অভাৱ হয়, তাৰ কাৰণে ইয়াক কঙালী বিহু বুলি কোৱা হয়। গতিকে যিয়ে নহওক, বৰ্তমান ভগৱানৰ আশীৰ্বাদত দিয়ে মানুহৰ অভাৱ কমি গৈছে, যিহেতু পৰিৱৰ্তন আহিছে।